লাইসেন্স দেখো হেলমেটও নাই তোর ফাইনে ফাইন জুনিয়র ওই বাবু এটা কিবা বেল লেখা আছে নেকি নহয় নহয় মানে কি মই খুঁজছো লাইসেন্স মই গান গাবা দিয়া নাই না নহয় লাইসেন্স আৰু হেলমেট পিন্ধা নাই তাৰ কাৰণে ফাইন হাতছো পইচা দে পইচা কেই ঘন্টা বেঙা বুলি কৈ আছো দেখা নাই নেকি তেতিয়াৰ পাই বেঙা নেকি তুমি ঐ ছাৰ ফিক্স বেঙা মই থামালত এইটো পাইছো পাইছো দে জি হেৰি কেইটাৰ পৰা বেঙা মই জন্মৰ পৰাই বেঙা ছাৰ জন্মৰ পাই নেকি ডেকা 5 টকা এটা দিছোন বেয়া চলি বেঙা চলি কিবা খাবি বাবু দুখ লাগছে কিন্তু অলপ ঠেলি দি অলপ ঠেলি দিম সেই বেঙা চলি দি পুণ্য হ'ব দে পুণ্য হ'ব যা ও ডেকা অলপ চাবি এনেকে বেঙা কালা ধৰি থাকিলি ঘৰত যায় তাকেতো আপোনাৰ ভীম ছটা ভীম কালিয়া ৰখি আছে থেই এই কি পুলিচ আই থেই চালা ইমান বুৰ্বক এই মোটাটোই কি বোলে ধামালত দেখছি বেঙা ক'ত বা ধামালত আছিল গোলমালো দি আছিল থেই ও কি হুক ন লাইসেন্স দেখো লাইসেন্স ঐ মোক চিনি পোৱা নাই হয় মোক চিনি পোৱা নাই এনেকুৱা ক'লে চিনি পোৱা নাযাবে নি মই সংগঠনৰ সভাপতি হয় হাগান্তে পাদান্তে মুটান্তে সাংহ সংগঠন ঐ কি মোৰ সংগঠনটো নাম নাজানো সংগঠনৰ মানে কি হেলমেট পিন্ধি নালাগে নালাগে কিয় নালাগে আমি সংগঠনৰ মানুহ আৰু তহঁতৰ সংগঠনৰ নাম কি সদৌ অসম বৰলা সন্থা বৰলা সন্থা আমাৰ সংগঠনক সন্মান কৰিবি বুজিছ নে কৰিম দে আৰু মোকো সন্মান কৰিবি আৰু তহঁত দুটাৰে চাকৰি মই এটা ফোন কলত খাই দিব পাৰো বুজিছ ও দেখা সি চুটুকে গেল তাকো মাত অন্য হ'ব এতিয়া ইয়াতা কে যা লাকলি চাকৰি গেলি দূৰ যাব ছাৰ মানে মই ভদ্ৰ মানে মোক পৰিস্থিতিয়ে বাধ্য কৰাই মাজে মাজে এনেকুৱা অভদ্ৰমী কৰিব বেয়া চেয়া নাপাব আপুনি ভাল থেংক ইউ আপুনি আপকামিং মোদী থেংক ইউ আপুনি যাওক থেংক ইউ যা লাইসেন্স আছে নালাগে সংগঠনৰ মানুহ ঠিক আছে বাই বাই এই ডেকা ভোজ এই চব গেল তই ধৰবি সংগঠনৰ মানুহ তই ধৰবি বেঙা তই আকৌ নাজানা নেকি তই জন্ম কিয় পাইছা কি জানো মই যি বেঙা না সংগঠন কিবা এই চাইনাৰ এনে কুংফুং মুখটো আন পাই তাক চলিছেচোন তোৰ নালিবি আপুনি কি জানে ঘণ্টা জানে আপুনি মই এতিয়া ঘৰত যোৱাৰ লগে লগে তিৰিটো এনেকৈ মেখেলা দাঙি আগগুৰি মাৰিব কপালত কি গোটা কাম কৰিবা দে ঘৰৰ সৰু ছোৱালী কঠি ধোৱাৰ পাই বাচন ধোৱাৰ পাই ভাত বনাওক লাগি মই জানো মই কেনেকৈ জীয়াই আছো দুখ নকৰিব কি দুখ নকৰিব নকৰিবি না মোৰ দুখ লাগি